তো এইটো ভিডিঅ'ত আছে নৱম শ্ৰেণী গণিতৰ অধ্যায় 2 অনুশীলনী 2.1 ৰ 2 নম্বৰ কোৱেশ্চনটো আছে আগতে 1 নম্বৰৰ কেইটা কৰি দিয়া হৈছে আগৰ ভিডিঅ'টোত জনে চোৱা নাই চাব পাৰা প্লেলিষ্টত দিয়া আছে সো তেনেহলে আমি 2 নম্বৰটো ষ্টাৰ্ট কৰো সো ইয়াত চোৱা তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা সো ইয়াতে এনেকৈ সমীকৰণ কেইটা দিয়া আছে আমাক x স্কয়াৰৰ সহগ উলিয়াব লাগে সো আমি কেনেকৈ উলিয়াম সো ইয়াত চোৱা 1 নম্বৰটো কি কৈছে 1 নম্বৰটো আছে 2 প্লাসৰ x স্কয়াৰ প্লাস x সো ইয়াতে আমাক x স্কয়াৰৰ সহগ লাগে সো তেনেহলে ইয়াত x স্কয়াৰৰ আগত কি আছে একো নাই মনে মনে 1 আছে সো ইয়াৰ আনসারটো কি হ'ব x স্কয়াৰৰ সহগটো হ'ব 1 সো কিয়নো একো নাই মানে ইয়াৰ আগত 1 আছে সো তাৰ পিছত 2 নম্বৰটো চোৱা 2 মাইনাসৰ x স্কয়াৰ প্লাসৰ x কিউব যেহেতু আমাক x স্কয়াৰৰ সহগ উলিয়াব দিছে সো গতিকে আমি x স্কয়াৰটো চাম সো ইয়াৰ আগত একো নাই মানে 1 আছে আৰু মাইনাস আছে সো গতিকে ইয়াৰ সহগ হ'ব x স্কয়াৰৰ সহগ হ'ব মাইনাসৰ 1 হ'ব যেহেতু মাইনাস চিহ্নটো আছে গতিকে মাইনাসৰ 1 হ'ব একো নাই মানে 1 আছে সো তাৰ পিছত 3 নম্বৰটো চোৱা ইয়াতে পাই বাই 2x স্কয়াৰ প্লাস x 3 নম্বৰ পাই বাই 2x স্কয়াৰ প্লাস x সো আমাক x স্কয়াৰৰ সহগ লাগে x স্কয়াৰৰ আগত যেটো থাকিব এইটোৱে হল x স্কয়াৰৰ সহগ সো x স্কয়াৰৰ সহগ হল পাই বাই 2 সো এটো 3 নম্বৰ আৰু যেটো 4 নম্বৰ এইটো আছে আমাৰ 4 নম্বৰটো আছে √2x মাইনাসৰ 1 4 নম্বৰটো √2x মাইনাসৰ 1 ইয়াতে আমাৰ x স্কয়াৰটো নাই সো গতিকে আমি এটো কি লিখিব পাৰো এটো আমি লিখিব এনেকৈ লিখিব পাৰো 0x স্কয়াৰ প্লাসৰ √2x মাইনাসৰ 1 বুলি লিখিব পাৰো সো ইয়াতে x স্কয়াৰৰ আগত তেনেহলে আমি 0 পাম গতিকে ইয়াৰ যেটো সহগ হ'ব x স্কয়াৰৰ সহগ 0 হ'ব সো এনেকৈ আমি যিকোনো সহগ উলিয়াব দিলে উলিয়াব পাৰিম সাপোজ ইয়াতে যদি কয় x কিউবৰ সহগ উলিয়াব লাগে তেনেহলে ইয়াতো 1 হ'ব ইয়াৰ আগত একো নাই মানে 1 আছে সো আজিৰ এই ভিডিওটো ইমানেই সো যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু লগতে চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো প্ৰেছ কৰি ল'বা সো তেনেহলে আজিলৈকে ইমানেই